ঘৰত কোনো নাই আজি মাটি মাল খাব লাগব আজি কোনো নাই ঘৰত বাপু ও দেউতা কিলো কেলি তই কিলো কেলি হাত দেখো মুখ হাত কি হে হাতত কি হাতত কি নাই দেউতা একো নাই মোৰ হাতত একো নাই চাবা নালাগে একো নাই মোৰ হাতত নাই একো মোৰ হাতত দেখো কি আছে হাতত চাও তই দেখিবি না বাপু হে দেখো বাপু হাতত কি আছে তোৰ তই যদি নেখামো কাণত তলত মই দুইচৰে বহিয়ে দি নাই বুলি কৈ আছো না নাই দেউতা একো নাই মোৰ হাতত কতেৰি কাছি সেইকাৰণে মই হাতত তুলসী পিচি আছো দেউতা হাতত তুলসী পিচি আছো দেখো কি আছে হাতত দেখো হাত দেখো হে চাৰাটো লুকাব লগা বস্তু নেকি বাপু হে চাৰাহে খাইছা তই এই তোৰ লগৰ সেই ভৱেনৰ বুটা সেই টংকেৰ বুটা সিহঁতে ৰাস্তাত মুঠ খাই এনকে পৰি থাকে কতদিন মই উঠাই দিছো তই কোনোবাই না মুঠ খাই ৰাস্তাৰ কাষত পৰি পাইছা নাই পোৱা তোৰ বয়সত মই এটা কোৱাটা ডেইলি খাইছিলো পানী নিদিয়াকে কিন্তু তোক ভাবছিলো তোক এটা ধুনীয়া মুদেহী বনাম ধুনীয়া ভাঙুৰি বনাম মই তোক বনাব নোৱাৰিলো ভাবছিলো তই মুঠ খাই ৰাস্তাৰ কাষত পৰি থাকবি আৰু মই এই খাৰাতেৰি তোক ধুনীয়াকে ঘৰত আনি বিচনাত ঘুমাই থৈ দিম ৰাতিপুৱা টেঙা খুৱাম নিচা ভাতবা ইমান ধুনীয়াকে ভাবছিলো কিন্তু তই মুদেহী হবাও নোৱাৰিলি ভাঙুৰি হবাও নোৱাৰিলি আৰু চাহাখিনিও তই নিচা লগাকে খাবা নোৱাৰিলি হে দেউতা দেউতা কি হৈছে এই হেৰি মোৰ পৰীক্ষা এটা আছে দুখনমান কিতাপ কিনবা যাবা লাগে আৰু সেই এটা অনলাইন কৰিব লাগে অলপ পইচা দিছোন মোক এই কিতাপ কিনবা তোৰ পইচা নাই আৰু তোক পঢ়াব লাগি মই টকা ইনকাম কৰা নাই বুজিছ না এই নিজে কিবা পাৰা যদি বেলেগৰ পৰা কিতাপ আনি পঢ় তোক পঢ়াবা মই টকা ইনকাম কৰা নাই মই তোক পইচা দিবা নোৱাৰো কিতাপ কিনবা লাগি সেইটোৱে কথা কেনেকুৱা বেয়া দেউতাই মোৰ কিতাপ কিনবা একেবাৰে পইচা দিবা নোৱাৰে নালগে যা কি হৈছে এই হেৰি মই লগৰ কেইটামানক বোলে আজি মাল খুৱাব লাগে আৰু অলপ গাৰ্লফ্ৰেণ্ডক ফুৰিব যাব লাগে মই অলপ পইচা দিছো পইচা দি অলপ মুঠ খাব যাবি বা এয়াহে মোৰ ল'ৰা ATM লাগে লৈ যা তোৰ কাৰণে তো ইনকাম কৰছ এইগিলা এই খালো বঢ়িয়া থেংক ইউ আৰু যদি বেছিকে পইচা ওলাব পাৰো তোৰ লাগি এটা কোৱাটা লৈ আহিম দুটাই ঘৰত বহি খাম বঢ়িয়া মই আহি আছো আৰু নিচা নালাগাৰ লাগি ঘৰ লাগি নাইবি দেই থলং নপংকাহে কিন্তু ঘৰত আহিবি আৰু মোৰ লাগি লাল নাপিলো গেলা আলিও হ'ব যা দুটাই বহি খাম এয়া মোৰ অৰিজিনেল চলি ইয়াত তাত মোৰ 100% মোৰ জিন আছে বঢ়িয়া চলি জন্ম দিলে মই এইটো বা কত গৈছিলি তই চিলিণ্ডাৰ আনবা গৈছিলো মই চিলিণ্ডাৰ আনবা গৈছিলি এই তোৰ লগৰ গাঁও চলিগিলাকে 30 পলাই আনছি আৰু তই চিলিণ্ডাৰ দাঙি থাক এনে কোনবা দিনা তই বিয়া পাতিব পাৰবি না এই চিয়াটো বাদ দিলো তই 30 টাকাটো পলাই আনে ঘৰখনৰ লাগি হে সেইটোতো নাই চিলিণ্ডাৰ দাং বজাৰ মোলা থাকি থাকোতে তোৰ দিনকেইটা যাব বুজি পাইছ না কি চলি জন্ম দিলো এই মই যা তই মোৰ লগত চাই দিছোন যা এনকে থাকিলে এটা বুকে চুকে ঘূৰি চুৰি মাৰি যা তই মোৰ চাই যা
হয় নমস্কাৰ সেইটোৱে মোৰ ল'ৰা হয় নমস্কাৰ খুৰা খুৰী ইয়াৰ কাৰণে আমি এতিয়া ছোৱালী চাব আহিছো আমাৰ ছোৱালীৰ ক্ষেত্ৰত আমাক বেছি পঢ়া শুনাই হওক বা বেছি গুণী জ্ঞানী আমাক নালাগে ধৰা হ'ল আমাৰ বাপাই কেতিয়াবা লগৰ 4জন মানক লৈ আহি এটা কোৱাৰ্টাৰ লৈ আহিল যাতে আপোনাৰ ছোৱালী অৰ্থাৎ মোৰ বোৱাৰীজনীয়ে সেই কোৱাৰ্টাৰটো 4জন ল'ৰা সমানে ভগাই দিব পাৰে আৰু ৰামত কিমান পানী দিব লাগে গৰম পানী দিব লাগে কোৱাৰ্টাৰত কিমান পানী দিলে নিচা হয় এই গোটেইখিনি প্ৰতিভা থাকিলে ভাল আৰু মোৰো ভাল হয় ইয়াৰো সুবিধা হয় ই আকৌ ভাততকে মদ বেছি ভাল পায়তো সেইকাৰণে আৰু যাতে ঘৰত কেতিয়াবা মোৰৰ লগত খাব নাস্তা নহলে তাই যাতে ঘৰুৱা সামগ্ৰীৰে ধুনীয়াকৈ নাস্তা এটা বনাই দিব পাৰে সেইখিনি প্ৰতিভা থাকিলে ভাল হয় আৰু বাকি আমাক একো নালাগে এইখিনি প্ৰতিভা থাকিলেই হ'ল ছোৱালীজনীৰ আমাৰ তাই সেইবোৰ জানে তাই আগতে ধাবাটো কাম কৰিছিল নহয় এতিয়া আপোনাৰ ল'ৰাইনো কি কৰে চাকৰি বাকৰি কিবা আছে নে ইয়াৰ আপোনাৰ ছোৱালীৰ এক মাহত যিমান পইচা উৰেই দে তাতকৈ 2 গুণ পইচা মোৰ বাপাই এক মাহত ইনকাম কৰে আছে হাত আছে ভৰি আছে কিডনী আছে হাত আছে ভৰি আছে কিডনী এতিয়া আপোনালোকে যদি আমাৰ ল'ৰা পছন্দ কৰে তেতিয়াহ'লে অহা মাহত পাতি দিম বিয়া আমি ইয় বয় মহেশ ইয় গাৰ্ল ভদ্ৰেশ্বৰী ধুনীয়া হৈছে বিয়ৈ এই ল'ৰা আৰু ছোৱালীৰ বিয়া ফিক্স একদম দেউতাই কেলা বেয়া গান গালে বে ফালি দিলে Hard to breathe, but that's alright. Hush.